স্বাস্থ্যৰ কথা তহঁতে নাভাব নেকি তহঁতক কেৱল পইচা লাগে মোক ইহঁতে মেচিন বনাই পেলালে তহঁতে কি মোক মেচিন পাইছ নেকি হয় কৈছিলে আমি গোটেইবোৰ আছিলোঁ ৰৈ ৰৈ বিনালে চিনেমাখনৰ অভিনেত্ৰীয়ে মুখা খুলিলে দালাল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ দাদাত কৈও যেন বহুত ওপৰৰ মানে তেওঁলোক তেনেকুৱা দেখায় আৰু দাদা মানে একোৱেই নহয় তেনেকুৱা টাইপ দেখাইছিলে দেই সিদ্ধাৰ্থ দাই জুবিন গাৰ্গৰ সপোনৰ ছবিত অভিনয় কৰা মৌচুমী আলিফাই জুবিন গাৰ্গক সুঁৱৰি চকুল টুকিলে যিদিনাখন মই দাদাক সেইটো অৱস্থা দেখিছোঁ মোৰ বুকুখন কঁপি গৈছে দাদাই যেনেকৈ শুই আছিলে মই ভাবিছোঁ দাদাই শুই উঠি মোক ক'ব নেকি যে আমি ধেমালি কৰি আছিলোঁ মই ধেমালি কৰি আছিলোঁ তহঁতে এনেই মিছামিছি কান্দি আছিলি এনেই ক'ব বুলি মই ভাবি আছিলোঁ কিন্তু কেৱল টকাৰ বাবেই জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে সিদ্ধাৰ্থই জুবিন গাৰ্গতকৈও নিজকে ডাঙৰ মানুহ বুলি ভাবিছিল কি এটিটিউড এটা দিনত দুটা বেলেগ বেলেগ ঠাইত অনুষ্ঠান ৰাখিছিল এদিনত দুটা ঠাইত কেনেকৈ যাত্ৰা কৰিম কৈছিল জুবিন গাৰ্গে মই যেতিয়া পাইছোঁ তেতিয়া মই গম পাওঁ যে কেনেকুৱা ধৰণৰ এটিটিউড লেভেল এটা তেওঁলোকে মানে কেৰি কৰিছে নিজৰ লগত বহুত বেছি এটিটিউড বহুতেই বেছি এটিটিউড দাদাত কৈও যেন বহুত ওপৰৰ মানে তেওঁলোক তেনেকুৱা দেখায় আৰু দাদা মানে একোৱেই নহয় তেনেকুৱা টাইপ দেখাইছিলে দেই সিদ্ধাৰ্থ দাই চ' আৰু এদিন এনেকুৱা হৈছিলে যে দাদাই মানে কষ্টত থাকিব নোৱাৰি আমাৰ এপ্ৰিল নহয় মাৰ্চ মাহত দাদাৰ যিহেতুকে বিহু শ্ব'জ আছিলে ন বিহুৰ প্ৰগ্ৰেমত তেতিয়া লিষ্টখন মানে ওলায় তেতিয়া লিষ্টখন যেতিয়া দাদাই চাইছিলে আমাৰ মাৰ্চ মাহত শ্বুটিং চলি আছিলে ৰৈ বিনালে আমাৰ সকলোৰে সন্মুখত মানে সিদ্ধাৰ্থ দাক ক'লে মোক ইহঁতে মেচিন বনাই পেলালে তহঁতে কি মোক মেচিন পাইছ নেকি হয় কৈছিলে আমি গোটেইবোৰ আছিলোঁ ৰাজেশ ভূঞা ছাৰ আছিলে ৰাহুল দা আছিলে বৌ আছিলে তাৰপাছত দাদাই মানে বহুত কষ্ট পাইছে কাৰণ আমি নিজে দেখিছোঁ নিজে ফিল কৰিছোঁ দাদাই নন ষ্টপ চিনেমাখনৰ কাৰণে কেনেকৈ ডেডিকেট হৈ আছিল দিন ৰাত শ্বুট কৰি যেতিয়া প্ৰগ্ৰেম থাকে অনুষ্ঠানসমূহ কৰিবলৈ যায় আকৌ অকণমান জিৰণি লৈ আকৌ শ্বুটটো আৰম্ভ কৰে আৰু সেই শ্বুটিঙৰ মাজতে নিজৰ কেয়াৰ মানে নিজৰ কেয়াৰটো ৰাখিছিলে দাদাই বহুত কনচাৰ্ণ আছিলে লগত থকা মানুহবোৰৰো মানে বহুত প্ৰটেক্ট বা কেয়াৰিং আছিলে আৰু বৌৱেতো দাদাক বহুত সৰু এজন ল'ৰা যেনেকুৱা বাচ্ছা তেনেকুৱাকৈ মৰম কৰি প্ৰটেক্ট কৰি ৰাখিছিলে ৰাজেশ ভূঞা ছাৰেও ইমান ধুনীয়াকৈ মৰম কৰি বুজায় কথাবোৰ দাদাই মানিও যায় চব কথা শুনেও তো সেনেকুৱা কেয়াৰিঙত কেলৈ নাৰাখিলে মানে ছিংগাপুৰত মোৰ মনত বহুত প্ৰশ্ন আছে সেইবোৰ কেতিয়ালৈ ডিছক্ল'জ হ'ব আমি জানিব বিচাৰিছোঁ দাদাৰ লগত হৈছিল কি তাৰপাছত সিদ্ধাৰ্থক মানে ক'লে আৰু মোক মেচিন বনাই পেলালে মানে এটা দিনত দুটা বেলেগ বেলেগ ঠাইত অনুষ্ঠান ৰাখিছিলে চ' দাদাই কৈছিলে যে মই ইমান দূৰলৈ মানে এদিনতে কেনেকৈ ট্ৰেভেল কৰিম দিছ ইজ নট পচিবল মোৰ স্বাস্থ্যৰ কথা তহঁতে নাভাব নেকি তহঁতক কেৱল পইচা লাগে এইটো মাৰ্চ মাহত আছিলে শ্বুটিং আমাৰ চলি আছিলে তেতিয়া দাদাই খুব ভাগৰি পৰিছিলে কাৰণ দাদাৰ ভাবিছিলে যে মোক মেচিন ভাবিছে নেকি আৰু তাতেই মই গম পাইছিলোঁ সেইটো সময় যে সিদ্ধাৰ্থ দাহঁতে দাদাক কেনেকৈ মানে কেৱল পইচাৰ বাবে দাদাক হেৰি কৰিলে মই সেইটো তেতিয়াই গম পাইছিলোঁ চ' মই দাদাক কৈছিলোঁ দাদা আপোনাৰ মোৰ বেয়া লাগিল দাদাক মই যেতিয়া দেখিলোঁ যে দাদাই নিজৰ মানে কষ্টবোৰ যে এনেকৈ ক'বলগীয়া হৈছে এজ এ মেনেজাৰ সিদ্ধাৰ্থ দাই সেইখিনি নিজে বুজি নাপায় নেকি মোৰ সেইটো প্ৰশ্ন আহিল দেই চ' মই দাদাক কৈছিলোঁ দাদা আপোনাৰ নিজৰ কিছুমান মানুহ আছে মোৰ ভয় লাগে দাদা আপুনি নিজৰ প্লিজ কেয়াৰ ল'ব মই সেইটো দাদাক কৈছিলোঁ কাৰণ মই দেখিছিলোঁ চাগে দাদাইতো সকলোকে মৰমতে আঁকোৱালি লয় মৰমতে ৰাখিছিলে